এয়া তীৰ্থ আজি মোৰ যিমান মোৰ এটি ভিডিঅ' হ'ব নহয় এই নলবাৰী কলেজৰ সৰস্বতী পূজাত এই চব তীৰ্থ দেখাব মোৰ লগৰ হয় কিন্তু গোটেই দেখাব। হয়, মোৰ নাম তীৰ্থ অসমীয়া, মই নলবাৰীৰ যুৱক হয় আৰু লগতে মই এজন সুদক্ষ অভিনেতা আপোনালোকৰ আশীৰ্বাদত আৰু আগুৱাই যাম বুলি ভাবিছোঁ। সেয়েহে আজি নলবাৰী চহৰৰ সৰস্বতী পূজাৰ উখল মাখল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আগন্তুক ভিডিঅ' আমালৈ চাই থাকক আৰু কৃষ্ণা ভাইটিৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব প্লিজ। নলবাৰী চহৰৰ MNC মহাবিদ্যালয় অৰ্থাৎ হিমন্ত নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ আজিৰ সৃষ্টি কৰিছে আৰু ইয়াত আমাৰ ইউটিউব চেনেল কৃষ্ণা ভাইটিৰ ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আৰু ইয়াত উখল মাখলৰ কেনেকুৱা পৰিস্থিতি সৃষ্টি আজি সাজোন কাচোন কৰি আহিছে এয়া নলবাৰী চহৰৰ সমগ্ৰ ছোৱালীয়ে ইয়াত খুবেই ভাল লাগিছে। আমি এগৰাকী MNC মহাবিদ্যালয়ৰ ছাত্ৰী আমি জানিব বিচাৰিম তাইৰ বিষয়ৰ পৰা। আপোনালোকে আমাৰ ইউটিউব চেনেল কৃষ্ণা ভাইটিৰ চেনেলৰ পৰা চাই দিব বিচাৰিব, তাইক দি তাইৰ মন্তব্য দিয়া আমি বিচাৰোঁ। ধন্যবাদ জনাইছোঁ মাইনাগৰাকীলৈ, খুবেই ভাল, তাই ভাল কাম কৰিছে আৰু ভালকৈ সাজি পাৰি আহিছে আৰু দেখুৱাব নোৱাৰিম কৃষ্ণা ভাইটিৰ চেনেলত, আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। দেন তুমি এটা কথা ক'ব লাগিব, ইয়াত কৃষ্ণা ভাইটিৰ চেনেলৰ ইউটিউব চলি আছে ন, দেন লাইক এণ্ড শ্বেয়াৰ আপুনি কৈ দিবা। হয়, আকৌ এগৰাকী মানুহে কেনে লাগিছে? হয়, হঠাৎ হৈছে, হঠাৎ হ'লেও তাই মানে সুন্দৰী হিচাপে ওলাই আহিছে। তাই সৰস্বতী ইয়াত বিৰাজমান কৰিছে আৰু খুবেই ভাল লাগিছে এই বিৰাজমান। হয়, MNC মহাবিদ্যালয় এয়া আকৌ উখল মাখলৰ পৰিস্থিতি হৈছে। আমি প্ৰথম গেটেৰে সোমাইছিলোঁ, প্ৰথম গেট, এয়া দ্বিতীয় গেটখন হয়। দ্বিতীয় গেটৰ আপোনালোকে চাব পাৰিব। হয়, দেৱী পূজা অৰ্চন কৰিছে ইয়াত নলবাৰী মহাবিদ্যালয়ৰ অৰ্থাৎ পূজা আজি সমাপন ঘটিছে। তথাপিও ইয়াতে মানে আটাইয়ে ইয়াত পূজা অৰ্চনা কৰি আছে। ইয়াত পূজা আমাৰ অৰ্চনা কৰিছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰীয়ে, আৰু ইয়াতো এনেকুৱা পূজা অৰ্চনা কৰি ইয়াতে সকলো সৰস্বতীৰ লগতে সৰস্বতী বিৰাজমান কৰিছে। আজি সেলফি লে ৰে সেলফি তৰা থৰা লে মিলি জুলি রে দিনা মিনা জিনা কি জিনা মোবাইল বিনা মিলি জুলি রে দিনা মিনা জিনা কি জিনা। ছোৱালীবোৰ যদি ধুনীয়া নহয় তো ল'ৰাবোৰ ধুনীয়া হয়, ছোৱালী ধুনীয়া হোৱাৰ কাৰণে ল'ৰাবোৰ ধুনীয়া বিচাৰে। হয়, আটক ধুনীয়া কথা কৈছে, খুবেই ভাল লাগিছে এইজন যুৱকৰ তৰফৰ পৰা। আৰু খুবেই ভাল, সৰস্বতী পূজাত অকল বিৰাজমান ছোৱালী নহয়, আমি ল'ৰাবোৰো হয়, ল'ৰা নহ'লে ছোৱালীবোৰ নহয়। ভাল কথা এষাৰ ক'লে তেওঁ, আৰু যিয়ে নহওক তেওঁ যেন আমাক কয় আৰু আমাৰ কৃষ্ণা ভাইটি ইউটিউব চেনেলৰ পৰা লাইক এণ্ড ছাবস্ক্ৰাইব বুলি আপুনি ক'ব এবাৰ, আৰু আপুনি এবাৰ শুভেচ্ছা দিলে ভাল পাব। আচ্ছা, এখানে যিখিনি কৈছে নহয় লাইক আৰু ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপোনালোকে এইখিনি কৰিব। ময়ো বিচাৰোঁ আমাৰ নলবাৰীৰ পৰা এই চেনেলটো খুলিছে যিহেতু, ময়ো কৰিম, মোৰ ফেমিলিও কৰিব, আপোনালোকেও কৰিব, থাকিব। হয়, নমস্কাৰ, এয়া নলবাৰী চহৰৰ একমাত্ৰ আৰু বিশাল কলেজ হয় নলবাৰী মহাবিদ্যালয়। নলবাৰী মহাবিদ্যালয়
লগতে আমি সন্মুখত থকা যুৱক যুৱতীৰ সমাহাৰৰ আপোনালোকে চাব বিচাৰিব এয়া সন্মুখত থকা কেনেকৈ উখল মাখলৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি কেমেৰা পাৰ্চনক কৈছোঁ আৰু লগতে ইউটিউব চেনেল কৃষ্ণা ভাইটি চেনেল আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি ভিতৰৰ পিনে সোমাই আহিছোঁ। এয়া নলবাৰী স্বাগতম জনাইছোঁ আকৌ নলবাৰী পূজা অৰ্চনা কৰি আছে। সেৱা আমি প্ৰসাদ বিতৰণ হৈছেহি। ইয়াত প্ৰসাদ বিতৰণ কৰিছে আৰু লগতে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ উপস্থিত আছে প্ৰণৱ কুমাৰ বৰ্মন বিশিষ্ট কবি আৰু এই চেগতে মানে প্ৰণৱ কুমাৰ বৰ্মন বিশিষ্ট কবি হিচাপে আৰু আজি সৰস্বতী পূজাৰ মনোমোহা দিনৰ বাবে তেওঁৰ মন্তব্য কেনেকুৱা কৃষ্ণাবাৰী ইউটিউব চেনেলৰ পৰা আমি ইয়াত ভিডিঅ' কৰা হৈছে। আপোনাৰ মন্তব্যটো কেনেকুৱা আছে ছোৱালীলৈ আস্থা চাই আছে তাৰ বিষয়ে জানিব বিচাৰোঁ। ইয়াত দেখাব ইয়ালৈ জানিব বিচাৰোঁ আজি সৰস্বতী পূজাৰ কেনেকুৱা ছোৱালী বুলিলে পাৰিছে আগৰ পৰা হয় ঠিক তেনেকৈ ভাল লগা প্ৰিপাৰেশ্যনটো আচলতে ভালে কৰিছে কিন্তু বৰষুণৰ বতৰটো অকণমান বেয়া কৰিছিলে তাৰ বাবে অকণমান দুখ লাগিছিলে ছোৱালী বুলিলে অকণমান দুখ লাগে মানে কি বৰষুণ দিবলৈ হ'লে তাৰ যি নহওক সৰস্বতী মাৰ ৰাখিক আছে সেইকাৰণে আজি বতৰ ভাল কৰিছে। আপোনাৰ মনত ভাল লাগিছে পূজাৰ দেৱী মাৰ আশীষ ল'লে কেনেকুৱা লাগিলে আজি আশীষ লৈ বা যি নহওক আপোনালোকৰ অনাগত দিনত ভালেই হওক এক্সামসকল ভাল হওক আৰু এনেকুৱা পৰিৱেশ যদিও আমি ওপৰৰ পৰাই দেখুৱাব বিচাৰিম ইয়াত আটাইকে যদিও আমি মন্তব্য জানিব নিবিচাৰোঁ বা নেপাওঁ তথাপিও মানে কি ইয়াতে সকলোৱে